নমস্কাৰ দিছোঁ নাম মই শংকৰ আৰ্টছ চিষ্টেমটোৰ লগত মই আজি 3 বছৰ ধৰি মই শিকি আছোঁ। মই ইমান নাজানো আৰু মই ফিল্ডত ঘূৰিবলৈ মই যিখিনি অভিজ্ঞতা হৈছে মই সেইখিনি মই আপোনালোকৰ ওচৰত মই জানকাৰী দিব পাৰিম। তো এই বিজনেছটো হৈছে মানে এটা হিৰাৰকী বিজনেছ হয়। ইয়াত এজন ব্যক্তি আপোনাৰ জিৰ'ৰ পৰা হিৰ' হ'ব পাৰে, বহুত ভাল ইনকাম ল'ব পাৰে চিষ্টেমৰ পৰা। কিন্তু এই চিষ্টেমটোত আপুনি যদি ভাবে নিজৰ যিমানবিলাক আগ্ৰহ সপোন আছে আপুনি ফূৰ্তি কৰিব এই চিষ্টেমৰ মাধ্যমত। কেৱল মাত্ৰ এই চিষ্টেমটো এটাই কাম কৰিব লাগে, আমি কি ইয়াতে কেৱল মাত্ৰ আমি বজাৰটো কৰিব লাগে। ইয়াতে কেৱল মাত্ৰ বজাৰ কৰি পেলাই নিজৰ ঘৰৰ লাগতীয়াল বস্তুখিনি বজাৰ কৰোঁতে আৰু সেইখিনি বস্তু ব্যৱহাৰ কৰি ভাল পোৱা গুণাগুণখিনি আনক প্ৰচাৰ কৰিব লাগে। যেনে ধৰ আজি আপুনি এই চিষ্টেমটোৰ যিকোনো প্ৰডাক্টে ইউজ কৰক, প্ৰত্যেকটা প্ৰডাক্টে আমাৰ এই চিষ্টেমৰ পৰা আপুনি ভাল পাব, প্ৰত্যেকটা প্ৰডাক্টে অৰিজিনেল পাব। আৰু সেই ব্যৱহাৰ কৰি ভাল পোৱা কথাখিনিকে আপুনি যদি বাইদেউক জনায়, বাইদেউ যদি আৰু এজনৰ বাইদেউক জনায় নহয়, তেতিয়া আপোনাৰ কি আপোনাৰ বিজনেছটো গ্ৰ'থ হ'ব লাহে লাহে। তো কি হয় বিজনেছটো মই অলপ দেখাই দিম আপোনালোকৰ ওচৰত। তো চিষ্টেমটো 100% ব্যক্তি যেতিয়া আপোনাৰ 18 বছৰ পূৰ্ণ হয়, মানে প্ৰাপ্ত বয়স্ক লোৱা হয়, 18 বছৰৰ পূৰ্ণ হয়, তেতিয়া আপোনাৰ যিকোনো ব্যক্তিয়ে কি কৰিব বিচাৰে, কাম কৰিব বিচাৰে, মানে ৱৰ্ক কৰে। কাম কিয় কৰে মানুহে, আমাক কি লাগে, চবকে আপোনাৰ ইনকাম লাগে নহয়, আমি চবে ইনকামৰ কাৰণে কাম কৰি আছোঁ। আজি আমি যিমান কাম কৰি মানে যিমান টকা ইনকাম হিচাপে অৰ্জন কৰিছোঁ বা লাভ কৰিছোঁ, সেই টকাটো আমি কিন্তু মানে সাঁচি ৰাখিব পৰা নাই। আমি ক'ৰবাত নক'ৰবাত কি কৰি আছোঁ, খৰচা কৰি আছোঁ, মানে এক্সপেঞ্চ কৰি আছোঁ, খৰচা কৰিছোঁ। মানে আজি আপুনি কাম কৰিছে, টকা পাইছে, সেই টকাটো যাই ক'ত কৰিছে, খৰচা কৰি আছে। আৰু য'ত আপুনি খৰচা কৰি আছে তেওঁৰ কাৰণে কি হৈ আছে, তেওঁৰ কাৰণে ইনকাম হৈ আছে। আমাৰ চিষ্টেমটো হৈছে কি বাইদেউ, য'ত আপুনি খৰচা কৰিব, খৰচা কৰাৰ বিনিময়ত সেই খৰচা কৰা টকাটো উল্টাই আপোনাৰ ঘৰতো ইনকাম হিচাপে ৰিটাৰ্ণ আহিবলৈ বিচাৰে। যদি আমাৰ খৰচা কৰা টকাটো উল্টাই আমাৰ ঘৰতো ইনকাম হিচাপে ৰিটাৰ্ণ আহে, আমাৰ কাৰণে ভালেই হ'ব। মানে এতিয়া আমি খৰচা কৰোঁ ক'ত বাইদেউ, আমি খৰচা কৰোঁ ক'ত, বজাৰত, মাৰ্কেটত। আজি মাৰ্কেটিং চিষ্টেম তাৰমানে গোটেই পৃথিৱীতে দুই ধৰণে চলি আছে, দুই ধৰণে বজাৰ চলিছে গোটেই পৃথিৱীতে। এখন যদি আপোনাৰ TM মানে ট্ৰেডিশ্যনেল মাৰ্কেট বুলি কয় বজাৰখনত। এই বজাৰখন হৈছে আমাৰ বহুত পুৰণা বজাৰ, বহুত আটা পিঠা দিনৰ পৰা চলি অহা বজাৰ। ইয়াতে কি কৰি আছোঁ, পইচা দি আছোঁ আৰু আমি প্ৰডাক্টটো লৈ আছোঁ, আমি বস্তু লৈ আছোঁ। এই বজাৰখনত কি কৰিছোঁ, পইচা দিছোঁ, বস্তু লৈছোঁ, পইচা দিছোঁ, বস্তু লৈছোঁ। বস্তুৰ লগত এই বজাৰখনত আৰু আমি পাওঁ নেকি বাইদেউ, একো নাপাওঁ। এনেকৈ চলি আছে। আজি আমাক দিয়া হয় আৰু ভৱিষ্যতেও আমাক এই বজাৰখন একো নিদিয়ে। যুগৰ লগত মিল খাই আন এখন বজাৰ আহিছে বাইদেউ, নাম হৈছে কি DM, ডাইৰেক্ট মাৰ্কেট বুলি কয়। এই বজাৰখনটো আপোনাৰ কি চেম কথা, চেম কাম কৰিব লাগে। আমি পইচা দিলে ইয়াতে আপুনি কি পাব, প্ৰডাক্ট পাব, মানে বস্তু পাব। আপুনি পইচা দিলে এটাও কি পায়, বস্তু পায়। কিন্তু ইণ্টাৰেষ্টিং কথা কি পাব, ইয়াতে আপোনাৰ ইয়াতে বস্তুৰ লগত কি দি আছে, মানে প্ৰডাক্টৰ লগত আপোনাক কি দি আছে, ভাল এটা ইনকামো দি আছে। তাৰমানে এই দুখন বজাৰে আপোনাৰ গোটেই পৃথিৱীতে চলি আছে। এই দুখন বজাৰীকৰণৰ বিষয়ে এজন ব্যক্তি যদি গম পায়, তেওঁ কোনখন বজাৰ খাব, আপোনাৰ ডাইৰেক্ট মাৰ্কেটত, হয়নে, DM মাৰ্কেট খাব। আৰু এই বজাৰখনত খাব লাগিলে আগৰ পুৰণি বজাৰখনত কেনেকৈ চলি আছে আমি জানিব লাগিব, হয়নে নহয়। যিকোনো বস্তু আপোনাৰ কোম্পানীয়ে বনায়, হয়নে বাইদেউ, যিকোনো বস্তু কোম্পানীয়ে বনায়। আমাক প্ৰয়োজন বা দৰকাৰ হ'লে আমি কোম্পানী ল'ব যাওঁ নেকি বাইদেউ, আমিতো নাযাওঁ কোম্পানী ল'বলৈ। আমি ক'ত যাম, ঘৰৰ ওচৰ থকা যিখন খুচুৰা দোকান, যাক কোৱা হয় ৰিটেইলাৰ, আমি তাত যাম, হয়নে। আৰু তাত যোৱাৰ লগে লগে আমাৰ নাম থকা ওচৰতে আমাক কি বুলি কয়, কাষ্টমাৰ বুলি কয়, হয়নে। আজি ৰিটেইলাৰ আৰু কাষ্টমাৰৰ মাজত যিখন বজাৰীকৰণ ব্যৱস্থা চলি আছে, এই ডাইৰেক্ট মাৰ্কেটে ভুল পদ্ধতিৰ বজাৰ বুলি কৈছিল, সেইকাৰণে কাটি দিয়া হৈছিল। এইকাৰণে ভুল বুলি কৈছে কাৰণ দোকানীয়ে নিজে কেতিয়াও বস্তু নবনায়, ইয়াক লাভাৰীৰ পৰা নিব, এনেকৈ আপোনাৰ হ'লচেলাৰ পৰা লৈ আনিব, হয়নে। হ'লচেলাৰ নিজে নবনায়, এই পৰা নিব, এনেকৈ আপোনাৰ ডিষ্ট্ৰিবিউটৰ পৰা লৈ আনিব। ডিষ্ট্ৰিবিউটৰ নিজে নবনায়, আপোনাৰ এই পৰা আনিব, এনেকৈ আপোনাৰ CNF এজেঞ্চিৰ পৰা লৈ আনিব। এজেঞ্চিও নিজে নবনায়, এই ডাইৰেক্ট আপোনাৰ পৰা আনিব, এনেকৈ এটা কোম্পানীৰ পৰা লৈ আনিব। এজেঞ্চি আৰু কোম্পানীৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট আছে, যাৰ নাম দিয়া হৈছে আপোনাৰ এড এজেঞ্চি, মানে এড এটাচমেণ্ট ডিপাৰ্টমেণ্ট। ইয়াৰ কাম হৈছে কি, কোম্পানী বনোৱা, যিকোনো কোম্পানী যদি নতুনকৈ বস্তু লঞ্চ কৰে,
সেই প্ৰডাক্টক আমাৰ কাষ্টমাৰক পৰিচয় কৰাত সহায় কৰি আছে এডভাৰটাইজৰ জৰিয়তে। কেনেকৈ কৰি আছে? টিভিৰ মাধ্যমত, নিউজ পেপাৰত, ডাটা পোষ্টাৰ হেৰিত আমি গম পাই আছোঁ। এতিয়া কোম্পানীৰ যদি কোনো এটা বস্তুত আপোনাৰ 55 টকাত বনাই লাভ লৈ এটা বেনিফিট লৈ পেলাই এজেঞ্চিৰ হাতত যদি এৰি দিয়ে, সেই প্ৰডাক্টটোৱে এনেকৈ আহোঁতে আমি কাষ্টমাৰবিলাকে কিনি খাই আছোঁ 100 টকাত আপোনাৰ। যিটো বস্তুৰ মূল্য কিমান বাইদেউ? 55 টকা। আৰু ইমান পাব লাগে, কিনি খাইছোঁ কিমান টকাত? 100 টকা। এই মাজৰ মানুহে কি কৰি আছে? তাৰমানে 45% টকা আগুতা কৰি খাই আছে। আচলতে এইটো টকা হয় আমাৰ সাধাৰণ কাষ্টমাৰৰ টকা হয়। এনেকৈ চলি থকা বজাৰখনকে কৈ আছে বাইদেউ, এই বজাৰখন মানে ট্ৰেডিশ্যনেল মাৰ্কেটত কৈ আছে। আজি এই বজাৰখনত যদি আমি কাষ্টমাৰজন নাথাকে, তেতিয়া বজাৰীখন ব্যৱস্থা চলিব জানো বাইদেউ? নচলে, হয়নে? তাকো যদি কাষ্টমাৰজন আছে, এতিয়া যদি বনোৱা মানুহ ব্যক্তি অৰ্থাৎ কোম্পানীজন নাথাকে, তেতিয়াও নচলে, হয় নহয়? কোম্পানী লাগে কাক বাইদেউ? কাষ্টমাৰক। আৰু কাষ্টমাৰৰ লেখা কোম্পানী, মানে কোম্পানী আৰু কাষ্টমাৰেহে এই বজাৰখনক চলাই আছে। যদি ইহঁত দুটাই চলাই আছে, তেতিয়াহ'লে আপোনাৰ এই যে এডভাৰটাইজমেণ্ট ডিপাৰ্টমেণ্ট আছে, ইয়াৰ পৰাই যদি এনেকৈ আপোনাৰ এই ৰিটেইলাৰলৈকে এই মানুহখিনিক যদি আমি উঠাই দিওঁ, ইয়াকলৈকে এইখিনি মানুহ যদি গোটেই উঠাই দিয়া হয়, তেতিয়াও তাৰমানে এখন বজাৰ চলিব বাইদেউ। কেনেকৈ চলিব? কোম্পানী বনাব আৰু ডাইৰেক্টলি আপোনাৰ কাষ্টমাৰে পাব। আজি কোম্পানী আপোনাৰ ডাইৰেক্ট কাষ্টমাৰ পৰা বজাৰখনকে কোৱা হৈছে আপোনাৰ DM মাৰ্কেট, মানে ডাইৰেক্ট মাৰ্কেট বুলি কোৱা হৈছে। আজি মই আপোনালোকৰ ওচৰত কোৱাৰ লগে লগে বুজি পাই পেলাই আপুনি এই ওচৰৰ বজাৰখন বাদ দি পেলাই আপুনি ডাইৰেক্ট মাৰ্কেটত কিয় বজাৰ কৰিব? আপোনাৰ মনত প্ৰশ্ন উদয় হ'ব পাৰে, হয় নহয়? ইমান দিনে আপুনি এই বজাৰখন খাই আছা, কিয় আজি বজাৰতে বাদ দিব? কিন্তু নহয়, মই উত্তৰ হিচাপে ক'ব বিচাৰোঁ, মই আপোনাক কাষ্টমাৰ হৈ আপুনি ইমান দিনে ওচৰৰ বজাৰখন বজাৰ খাই আছা, 1 টকাও ৰিটাৰ্ণ দাদা দিছে নেকি? ৰিটাৰ্ণ দিয়া নাই। আজি চিষ্টেমটো কৈ আছে যে আপুনি কাষ্টমাৰ হৈয়ে আপুনি ডাইৰেক্ট মাৰ্কেট বজাৰ কৰক আৰু এই 45% টকাটো কাষ্টমাৰকে ৰিটাৰ্ণ দি আছে। আৰু সেইকাৰণে এই কনচেপ্ট পাইছিলোঁ আপোনাৰ কি RCM, মানে ৰাইট কনচেপ্ট মাৰ্কেটিং, বজাৰ কৰাৰ শুদ্ধ পদ্ধতি আছিল। তো এতিয়া RCM আমাৰ কোম্পানীটোৰ নাম নহয় বাইদেউ, এই বজাৰীকৰণ কনচেপ্ট তেওঁৰ নাম ৰখা হৈছে RCM। আমাৰ কোম্পানীটোৰ নাম পৰিচয় কৰাই দিছোঁ। আমাৰ কোম্পানীৰ নাম আছে ফেশ্বন শ্বুটিং প্ৰাইভেট লিমিটেড। ফেশ্বন শ্বুটিং প্ৰাইভেট লিমিটেড। আৰু হেড অফিচ আছে আপোনাৰ ৰাজস্থান ভিলবৰা। হেড অফিচ বাইদেউ ৰাজস্থান ভিলবৰা হয়। 1977 চনত আপোনাৰ PM মানে ট্ৰেডিশ্যনেল মাৰ্কেটত আছিলে আপোনাৰ 1985 চনতে এই বজাৰখনত আছিলে। আৰু 2000 চনৰ 19 আগষ্টত থাৰ্ড DM মাৰ্কেটত দিয়া নাই আপোনাৰ। নতুন ধৰণৰ বজাৰখন কিমান চনত দিয়া নাই আপোনাৰ? 2000 চনৰ 19 আগষ্টত। বৰ্তমান 22 বছৰ ৰানিং চলি আছে আমাৰ কোম্পানীটো। এনেকৈ 2012 চনত আপোনাৰ ষ্টেট গভৰ্ণমেণ্টে গাইডলাইন প্ৰদান কৰিছে, মানে ৰাজস্থান চৰকাৰে আপোনাৰ অথৰিটি প্ৰদান কৰিছে কিমান? 2012 চনত। এনেকৈ আপোনাৰ 2016 চনত চেন্ট্ৰেল গভৰ্ণমেণ্টে গাইডলাইন প্ৰদান কৰিছে। ভাৰত চৰকাৰে আপোনাৰ কি কৰিছে? অথৰিটি প্ৰদান কৰিছে 2016 চনত। আমাৰ নিজা প্ৰডাক্টহে বাইদেউ আছে 1000ৰ ওপৰত। আৰু এই প্ৰডাক্টখিনি সময়ে পৰীক্ষা নিৰ্মাণ কৰাৰ কাৰণে 500 জনৰ পৰ্যায়ৰ চাইণ্টিষ্ট কাম কৰি আছে। আৰু আহিবলগা দিনত 1 লাখ প্ৰডাক্ট লঞ্চ হৈ আহি আছে, 1 লাখ প্ৰডাক্ট লঞ্চ হৈ আহি আছে। আমাৰ কোম্পানীটো হৈছে কি বাইদেউ? প্ৰডাক্ট বেছ কোম্পানী। আজি আপুনি ৰাতিপুৱাৰ পৰা ৰাতিলৈকে যিবিলাক প্ৰডাক্ট ইউজ কৰি আছে ঘৰত, সেইবিলাকহে RCMত পোৱা যায়। পোহৰ হ'লে আমাক কি দৰকাৰ বাইদেউ? টুথপেষ্ট, হয় নহয়? আজি আমাৰ RCMত টুথপেষ্ট পায়। যিটো টুথপেষ্ট আপুনি ইউজ কৰিব, মুখৰ গোন্ধ নাইকিয়া কৰিব, দাঁতৰ গুৰি তেজ চলা বন্ধ কৰিব, সৰু সুৰা দাঁতৰ বিষ বন্ধ কৰিব, নিৰাময় কৰিব। ইমানে ভাল টুথপেষ্টটো। তেনেকৈ আমাৰ ইয়াতে আপোনাৰ কি পাই আছে? চাবোনবিলাক পাই আছে, হেলগাৰ ৰাইচবিন অইল, যিটো খোৱা তেল আমাৰ ইয়াতে পাই আছে, হেয়াৰ অইলবিলাক পাই আছে। স্কুল আহিছে আমাৰ চিষ্টেমটোত আপোনাৰ, যিখন স্কুলত যদি আমাৰ ল'ৰা ছোৱালীটোৱে এডমিশ্যন কৰাই দিওঁ, সেই ফিজটো পাৰ্চেছ ফিল হিচাপে আপোনাৰ ঘৰত ইনকামে ৰিটাৰ্ণ আহিব আপোনাৰ ঘৰত। চাওক ইমানখিনি সুবিধা আহিছে। তাৰ লগতে আপোনাৰ কি আহি আছে? ইণ্ডিয়ান অইল, ভাৰত পেট্ৰলিয়াম আমাৰ লগত টাইটেলৰ কাৰণে কাম কৰাৰ কাৰণে আগবাঢ়ি আহি আছে। তেনেকৈ আপোনাৰ যিটো আপোনাৰ আমাৰ মোবাইল এপছ মুকেশ আম্বানীও আমাৰ লগত টাইটেল হোৱাৰ কাৰণে কাম কৰাৰ কাৰণে আগ্ৰহী হৈ আহিছে। তো তেওঁ আহিলে কি হ'ব? আমাৰ ভাগ
আমি যদি মোবাইলৰ ৰিচাৰ্জ কৰোঁ তেতিয়া আমাৰ ইনকাম আহিব। কাৰোবাক যদি আপোনাৰ ফোন মোবাইল এপছৰ মাধ্যমে যদি পইচা ট্ৰান্সফাৰ কৰোঁ তেতিয়া আমাক কি হ'ব বিজনেছ ফিল্ম আহিব, মানে ইনকাম আহিব আমাৰ খুব জবৰদস্ত কোম্পানী হয় বাইদেউ। কৈ থাকিলে শেষেই নহয় আমাৰ এই চিষ্টেমটোৰ। এই পুৰণি বজাৰখনত আপুনি কাষ্টমাৰ হৈ ইয়াতে বজাৰ কৰি আছিলে, আপোনাক কি কৈছিলে সেইকাৰণে কাষ্টমাৰ বুলি কৈছিলে, হয়নে বাইদেউ? আজি যদি আপুনি কাষ্টমাৰ হৈয়ে যদি ডাইৰেক্ট মাৰ্কেটিং চিষ্টেমত যদি বজাৰ কৰে আপুনি, আপোনাক কাষ্টমাৰ নকয় বাইদেউ, আপোনাক কি ক'ব এছ'চিয়েট বায়াৰ ক'ব, মানে AB এছ'চিয়েট কি বুলি কয় বায়াৰ কয় আপোনাক। আৰু ইয়াৰ অৰ্থ হৈছে কি আপোনাক সঠিক গ্ৰাহক বুলি কোৱা হৈছে, সঠিক গ্ৰাহক। আৰু এইটো এনেকুৱা হ'বৰ কাৰণে আপোনাৰ দুটা কাম কৰিব পাৰিছে। এটা হৈছে আপোনাৰ প্ৰডাক্ট পাৰ্চেছ। তো আপোনাৰ প্ৰথম কাম হৈছে কি আমাৰ এই চিষ্টেমটোত আপোনাৰ সমস্ত লগা বস্তুবিলাক মানে বজাৰখন সমস্ত বজাৰখিনি RCMতে কৰিব দিছে আপোনাক। আৰু সেইটো কাম কৰিবৰ কাৰণে 2 নম্বৰ কাম কৰিছে কি আপোনাৰ কি 2 নম্বৰ কাম কৰিব KYC জমা দিব লাগিব। KYC মানে হৈছে কি আপোনাৰ যিকোনো ID প্ৰুফ। তো মানুহৰ 3টা আই কাৰ্ড থাকে, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড, হয়নে বাইদেউ? তাৰে এটা কপি দিলেই হ'ব। লগতে বেংক পাছবুক আৰু লগতে ফটো এক কপি লাগে আপোনাৰ পাছবুক চাইজৰ। সেইখিনি আপোনাৰ আইডিটো ওলাই আহিব। সেই আইডিটো এক্টিভ হ'বৰ কাৰণে আপোনাৰ এতিয়া কি কৰিছে মাত্ৰ ফাৰ্ষ্ট টাইমৰ কাৰণে 2000 এমাউণ্টৰ এতিয়া মাৰ্কেটিং কৰিব দিছে, বজাৰহে কৰিব দিছে। এতিয়া আপোনাক পইচা দিব দিয়া নাই জইনিঙৰ কাৰণে। আপুনি 2000 টকা বজাৰ কৰোঁতে কি হৈছে বাইদেউ আপোনাৰ আইডি ওলাই আছে, মানে জইন হৈ আছে। এতিয়া জইন হোৱাৰ পিছত জইন হৈ যায়, হয়। এতিয়া আপোনাৰ জইন হোৱাৰ পিছত আপোনাৰ কি বেনিফিট হ'ব আপোনালোকে বেনিফিটটো জানিব বিচাৰে নিশ্চয়, হয়। মই বেনিফিটটো কৈ আছোঁ আপোনালোকক। নাম্বাৰ 1 বেনিফিট পাইছে কি ইয়াতে 100% কোৱালিটি গেৰেণ্টি প্ৰডাক্ট পাইছে, অৰিজিনেল বস্তু পাইছে, পিয়ৰ প্ৰডাক্ট। এইকাৰণে পিয়ৰ বুলি কৈছোঁ। আজি এই দীঘলীয়া চিষ্টেমৰ বজাৰখনত বহুতবিলাক ব্যক্তি আছে নাই বাইদেউ? আছে। এই এডভাৰটাইজমেণ্ট এজেঞ্চি, ডিষ্ট্ৰিবিউটাৰ, হ'লচেলাৰ, ৰিটেইলাৰ, হয়নে নহয়? তাৰ ভিতৰত আমি পাই আছোঁ। ইয়াত থকা মানুহবিলাকে এনেকুৱা থকা নাই, তেওঁলোকে অধিক মুনাফা লাভ কৰি আছে, হয়নে নহয়? তাক কৰিব লগা হ'লে তেওঁলোকে কি কৰি আছে মিলামিত কৰি আছে, মিক্স কৰি আছে। আজি দালিত যদি চাওঁ, দালিত আপোনাৰ দালি পোৱা যায়, এই দালিত আপোনাৰ কি শিলগুটি পোৱা যায়, হয়নে? পাথৰ পোৱা যায়, সৰু সৰু চাউলত পোৱা যায়, হয়নে নহয়? এনেকৈ আপোনাৰ বহুতবিলাক বস্তু পাউডাৰ মিক্স কৰি আছে ৱেইটটো বঢ়াৰ কাৰণে, হয়নে নহয়? তো আমাৰ এই বজাৰখনত কোন আছে? কেৱল কোম্পানী আৰু পাই আছোঁ, আমি আছোঁ, ডাইৰেক্ট আমি পাই আছোঁ। সেইকাৰণে আমাৰ মাজত মিলামিত কৰাৰ মানুহ কোনো নাই। সেইকাৰণে বস্তুবিলাক কি পাই আছোঁ? আমি অৰিজিনেল পাই আছোঁ, হয়নে নহয়? তো 2 নম্বৰ আপুনি বেনিফিট পাইছে ইয়াতে জড়িত হোৱাৰ লগে লগে MRP লেখা দামৰ মতে বাইদেউ আপোনালোকে 10%টো এনেকৈ আপোনাৰ 30%লৈকে ডিছকাউণ্ট পাব প্ৰতিটো প্ৰডাক্ট আপোনালোকে লেখা দামত। ডিছকাউণ্ট মানে কমত, যদি লেখা দাম আছে কিমান 10 টকা, 10% যদি এইটো ডিছকাউণ্ট দিয়ে এটা ব্যক্তিক কিমান হ'ব? 9 টকা হ'ব, হয়নে নহয়? তাৰমানে কি 10 টকা চাউলটো আইডি থকা মানুহবিলাকে কিমান পাইছে? 9 টকাত পাই আছে। কিন্তু বজাৰত 10 টকাই, হয়নে নহয়? ইয়াতে আপোনাৰ বেনিফিট পাই আছে। আৰু 3 নম্বৰ বেনিফিট পাইছে কি আপুনি পাৰফৰ্মেন্স ইনচেন্টিভ বোনাছ বুলি কয়, যিটো ইনকাম দি আছে 10%ৰ পৰা এনেকৈ আপোনাৰ 32%লৈকে, মানে 32%লৈকে ইনকাম দি আছে বস্তু কিনাৰ ওপৰত। এইটো কি হয়? পাৰফৰ্মেন্স ইনচেন্টিভ বোনাছ। এই 32% গ'লে এজন ব্যক্তিৰ পাৰ মান্থ ইনকাম আৰম্ভ হয় আপোনাৰ কিমান 20,000ৰ পৰা এনেকৈ আপোনাৰ 30,000 পাৰ মান্থ ইনকাম আৰম্ভ হয় আপোনাৰ আৰম্ভ হয়। আগত আমাৰ পুৰণি বজাৰখনত বজাৰ খালে আমাক ডিছকাউণ্টো নিদিয়ে, হয় নহয়? কিনাৰ বিনিময়ত আমাৰ ঘৰত ইনকামো নাহে। এই বজাৰখনত আপোনাক ভাল বস্তু দি আছে আৰু কিনা ডেটৰ পৰা নেক্সট মাহৰ ডেটলৈকে, অৰ্থাৎ 1 তাৰিখে যদি কিনিছে অহা মাহৰ 1 তাৰিখৰ ভিতৰত যদি প্ৰডাক্টটো যদি ডেট হেৰি ওলাইছে, আপোনাৰ এক্সপায়াৰ ডেট ওলাইছে, আপুনি প্ৰডাক্টৰ ৰিটাৰ্ণো দিব পাৰিব যদি এক্সপায়াৰ ডেট হৈছে, হয়। মানে মানি বেক ৰিটাৰ্ণ পায়। তেনেকৈ আপোনাৰ 2 নম্বৰ পাইছে কি লেখা দামত কমত পাই আছে। আৰু 3 নম্বৰ বেনিফিট পাইছে কি বস্তুটো কিনাৰ ওপৰত আপোনাৰ কি দি আছে? ইনকাম দি আছে। ধৰি লওক আপুনি কি পাই আছে আমাৰ যিটো হেলগাৰ ৰাইচবেল অইল, হয়নে? সেই তেলটো আপোনাৰ লেখা দাম আছে কিমান 280 টকা। আপোনাৰ আইডি থাকিলে কিমান দিব? 223 টকা। কিমান টকা চেভ হৈ আছে বাইদেউ? 280ৰ পৰা যদি 223 টকা যদি মাইনাছ কৰা হয় কিমান মান পোৱা যাব? 57 নে 57 ৰুপিজ তাৰমানে কমত দি আছে। মই দেখিছোঁ কিমান 10ৰ পৰা 30% আপোনাক ডিছকাউণ্ট দি আহিছোঁ, কিন্তু 57 দি আছে ডিছকাউণ্ট, হয়নে নহয় বাইদেউ? আৰু 1 লিটাৰ তেল কিনাৰ লগে আপোনাৰ একেবাৰে কিমান চেভ হ'ব? 8 টকা 3 পইচা চেভ হ'ব। চিন্তা কৰক বাইদেউ, বজাৰত দিয়ে নেকি? বজাৰত দিয়ে নেকি? নিদিয়ে, হয় নহয়? ইয়াতে নেকি 3 নম্বৰ বেনিফিটটো আপুনি সেইটো পাই আছে। 4 নম্বৰ বেনিফিট কি পাইছে আপুনি ইয়াতে
ৰয়েলটি বোনাছ বুলি কয় আপোনাৰ ৰয়েলটি বোনাছ যিটো আপোনাৰ জেনেৰেশ্যন টু জেনেৰেশ্যন ইনকাম এটা ৰাস্তা আৰু সেই ৰয়েলটি বোনাছ আৰম্ভ হয় 3% পৰা নেকি আপোনাৰ 8% লৈকে আৰু যেতিয়া আপোনাৰ এজন ব্যক্তিৰ 8% পজিশন গুচি যাব তেতিয়া তেওঁৰ ইনকাম ষ্টাৰ্ট হয় ৰয়েলটি পজিশনৰ ইনকাম ষ্টাৰ্ট হয় 25,000 পৰা নেকি আপোনাৰ 60,000 পাৰ মান ইনকাম থাকে আপোনাৰ ইয়াৰ মাজতে থাকে ইনকাম পাৰ মান থাকে ৰয়েলটি আৰু ৰয়েলটি নিচিনা ইনকাম কোনে ল'ব পাৰে তিনি শ্ৰেণীৰ মানুহে লয় আপোনাৰ ৰয়েলটি সন্মানৰ ইনকাম এক নম্বৰ আপোনাৰ সাইন্টিষ্ট দুই নম্বৰ আপোনাৰ ৰাইটাৰ তিনি নম্বৰ আপোনাৰ কি সিংগাৰ আপুনি সাইন্টিষ্ট হ'ব পাৰিব নেকি বেটো নোৱাৰে তো তাৰমানে ৰয়েলটি ল'ব নোৱাৰে আপুনি ৰাইটাৰ লেখক হ'ব পাৰিব নেকি আপুনি নোৱাৰো হয় নহয় তাৰমানে কি ৰয়েলটি ইনকাম ল'ব নোৱাৰে হয় নহয় আপুনি সিংগাৰ হ'ব পাৰিব নেকি বেটো গীত গাব পাৰো নেকি আপুনি নোৱাৰো আমি গীত গাওঁ বাথৰুমৰ গীত গাওঁ নিজে নিজে ফূৰ্তি থকাৰ কাৰণে হয় নহয় কিন্তু সেইটো গীত গালে আমাক কিবা ৰয়েলটি দিব নেকি নিদিয়ে আমি ৰয়েলটি ইনকাম আমি ল'ব নোৱাৰো কিন্তু আমি কি কৰিব পাৰোঁ আপোনাৰ এই ৰয়েলটি নিচিনা ইনকামৰ সন্মানটো আমি আৰচিএম চিষ্টেমৰ মাধ্যমতো আমি ল'ব পাৰোঁ হয়নে বাইদেউ আৰু কেতিয়া ল'লে আপোনাৰ এই আৰচিএম চিষ্টেমত ল'লে 7 জেনেৰেশ্যনলৈকে আপোনাৰ কি দি আছে ইনকাম দি যাব পাৰিব মানে আপোনাৰ আইডি যদি ৰয়েলটি হৈ যায় নহয় নমিনি যদি আপোনাৰ ল'ৰাটো বা ছোৱালীটো হয় নহয় সেই নমিনি তাতে ট্ৰেন্সফাৰ হৈ যাব বিজনেছটো তেওঁ আৰু জিৰ' পৰা আৰম্ভ কৰিব নালাগে হয়নে নহয় আজি ডেটত যে আপোনাৰ ল'ৰাটো বা ছোৱালীটো যে কিবা চাকৰি পাব কিবা গেৰাণ্টি আছে নেকি কোনো গেৰাণ্টি নাই কাৰণ মোৰ দেউতাৰ চাকৰি কৰে ধৰি ললো মোৰ দেউতাৰ চাকৰিটো মই পাম নেকি মইতো নাপাওঁ শুনে এইটো চিষ্টেমেই নাই কিন্তু ইয়াতে এনেকুৱা এটা চিষ্টেম থৈ গৈছে আপোনাৰ পজিশ্যন আপোনাৰ ইনকাম আপোনাৰ নমুনি ঘৰত থৈ যাব পাৰে হয়েই নাই তাৰ কাৰণে আমি কি কৰিব লাগে আমি আৰচিএম বিজনেছটো আমি কৰিব লাগে 5 নম্বৰ বেনিফিট কি আছে আপুনি টেকনিক্যাল বোনাছ বুলি কয় আপোনাৰ টেকনিক্যাল বোনাছ আৰম্ভ হয় 1% এনেকি আপোনাৰ 5% লৈকে আৰু যেতিয়া আপোনাৰ 5% পইচা গুচি যাব আপোনাৰ ইনকাম ষ্টাৰ্ট হ'ব 40,000 পৰা এনেকি আপোনাৰ আনলিমিটেড মানে লাখৰ পৰা আপোনাৰ ইনকাম কৰাৰ এটা ৰাস্তা পাই আছে চাওক তো আপুনি আপোনাৰ সপোনবিলাক ইয়াৰ পৰাই আপুনি কি কৰিব লাগিব বিতুবত পৰিণত কৰিব পাৰিব আজি যদি এই পাৰ্চেন্টেজটো আমি এনেকৈ হিচাপ কৰি চাওঁ 32 প্লাছ 8 40 প্লাছ 5 টোটেল কিমান হ'ব বাইদেউ 45% হয়নে 45% এই 45% টকাটো আগতে এই বজাৰ কৰাৰ এইখন বজাৰ খোৱাৰ কাৰণে ৰিটেইলাৰ হোলচেলাৰ ডিষ্ট্ৰিবিউটাৰ চিপ এজেন্সিৰ এডভাৰটাইজমেণ্ট এই পাঁচটা ব্যক্তিৰ মানুহৰ ঘৰত এই পাঁচজন ব্যক্তিৰ মানুহৰ ঘৰত ভাগ বজাৰ হৈ গৈছে এই টকাটো আজি আমি এই বজাৰখন বাদ দি ফালে যদি ডাইৰেক্ট বজাৰ কৰোঁ নহয় এই টকাটোকে আমাক এনেকুৱা পাৰ্চেণ্টেজত আমাকে ৰিটাৰ্ণ দি আছে আৰু সেইকাৰণে এই কনচেপ্টটো কোৱা হৈছে আপোনাৰ কি RCM মানে ৰাইট কনচেপ্ট মাৰ্কেটিং বজাৰ কৰাৰ সঠিক পদ্ধতি বুলি কোৱা হৈছে কেনেকুৱা লাগিব আৰচিএম চিষ্টেমটো আমি কি কৰিব লাগে মাত্ৰ বজাৰখন চেঞ্জ কৰিব লাগে